হে বন্ধু বান্ধৱীসকল, কি খবৰ? সকলো আশা কৰোঁ সকলো ভালেই আছে আৰু মোৰো ভালেই। এতিয়া মই কলেজ যাবলৈ ওলালোঁ। কলেজলৈ যাম। আজি ছেকেণ্ড ছেমৰ ফাৰ্ষ্ট ক্লাছ হ'ব আৰু ক্লাছ কৰিব ওলাইছোঁহে, কিন্তু লগত কিতাপ এখনো নাই। আজি কিনিমহে চাগে কিতাপ। চাওঁ, গৈ লওঁ কি হয়। কলেজত কি কিতাপ কিনিব লাগে সেই কথা একো গমো পোৱা নাই। ভিডিঅ'টো সকলোৱে শেষলৈকে চাই থাকিব আৰু মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব, লাইক কৰিব, কমেণ্ট কৰিব। মই লাইক কৰি ল'লোঁ আৰু কলেজ যাওঁ, কি হয় চাই থাকক আৰু। অ' আণ্টি, আণ্টি, অ' আণ্টি, মই যাওঁ, ভাত আহি খামহি। অঁ, আজি বতৰটো ইমান বেয়া কৰিছে, মানে বৰষুণ দিব, মানে বৰষুণ এটুপ দুটুপ পৰিলেই মই কলেজ পাওঁগৈ, মানে চাগে তেতিয়াই যাম নেকি, ঠিক নাই। ক্লাছ কৰিবলৈ যাওঁৱেই, মানে কৈ দিয়ে। অনুভৱ কেনেকুৱা? ফাৰ্ষ্ট ক্লাছ মজা। কেনেকুৱা লাগিছে? কেনেকুৱা লাগিছে আপোনাৰ আজি? একদম দিল খুচ। আমি এতিয়া কলেজ আহি পাই গ'লোহি, কিন্তু কলেজত ছোৱালী এজনীও দেখা নাই। উইয়া, এজনী দেখিছোঁ নেকি, অকণমান জুম কৰি দেখাই দিওঁ। অঁ, এজনী দেখিছোঁ। আজি আমি দুজনী ক্লাছ কৰিম নেকি? আমিয়ে কৰিম আৰু। ছাৰহঁত আহিলে জানো? কোনোৱে নাই, ছাৰহঁত অফিচ বন্ধ। অফিচটো খুলিছেহে লাহেকৈ। ফাৰ্ষ্ট কলেজলৈ আহি মোবাইলতে লাগি আছে। একদিন ঘৰত মোবাইল টিপিয়ে আছে, আজি আকৌ মোবাইলেই জীৱন। কি চাইছে? এইজনে ফোন কৰিছিলে, ফোন বা কৰিছে। মেছেজ কৰ। আহিলি? ভাল? তিনিজনীয়ে ক্লাছ কৰিম আজি। ভাল খবৰ? ফাৰ্ষ্ট ছেমৰ আইডেণ্টি পিন্ধি আছে। কেলৈ লগাবি? ইমান ধুনীয়া বতৰ, শুই থকা বতৰ এইটো। মেমহঁত আহি আছে, কি ক্লাছ কৰিবলৈ যায়। এতিয়া মই লগৰজনীৰ লগত টাউন আহি আছোঁ আৰু আহি পিনে এতিয়া ATMত সোমালোঁ। তাত পইচা উলিয়াব লগা আছিল, পইচা উলিয়ালে। তাৰপাছত আমি কিবাকিবি কিনিব লগা আছিল, কিনিব যাম আৰু। এতিয়া আহি মই ৰুম পাই গ'লোহি। তাৰপিছত কিতাপ কিনিব গ'লোঁ, টাউন গ'লোঁ, কিতাপ কিনিলোঁ। কিতাপ কিনি কৰি আহি এতিয়া ৰুম সোমাইছোঁহি আৰু। টাউন গৈ কিতাপ দুখনমান কিনিব লগা হৈ আছিল, কিতাপ কিনিলোঁগৈ। এইখন হ'ল ভাষা বিজ্ঞানৰ পৰিচয় দিৱস বৰুৱাদেৱৰ, আৰু এখন সাহিত্য তত্ত্ব সম্পাদনা কৰিছে ডক্টৰ হেমন্ত শৰ্মাদেৱে, আৰু এইখন হৈছে ধ্বনি আৰু ৰস তত্ত্ব ডক্টৰ মুকুন্দ মাধৱ শৰ্মাদেৱৰ হয় এখন। বহুত দিনৰ পাছত আকৌ খেলিব আৰম্ভ কৰিছোঁ, মানে আৰু লগৰবোৰৰ লগত অলপ খেলিলোঁ। এয়া বোলে শৈশৱলৈ ঘূৰি গৈছে আমাৰ। একদম পোৱালি LP স্কুলত থাকোঁতে এইবোৰ খেলা হৈছিলে, আৰু এতিয়া আকৌ এতিয়া কি চাম, তুমি 6th ছেমিষ্টাৰ ন? এতিয়া ডিগ্ৰী লেভেলত খেলি আছে, কিমান সুন্দৰ। পাছবেলা ফিল্ডলৈ আহিলোঁ, ফিল্ডলৈ আহি আৰু এইবোৰ চবেই মানে কোনোবাই বেডমিণ্টন খেলি আছে, কোনোবা ৰানিং কৰি আছে, কোনোবা লং জাম্প মাৰিছে। মোক খেলিব মাতিছে, মই কি খেলিম? এই আমাৰ ভাগৰ লাগি গৈছে বোলে খেলি খেলি। এইবোৰ বোলে আগতে LP স্কুলত খেলিছিলোঁ আমি এইবোৰ। ধোঁৱা ওলাই গৈছে বোলে, কণাটো দেখিয়ে পোৱা নাই। চাৰিটা চকু নাভাঙিম। বহুত দিনৰ পাছত আজি লং জাম্প মাৰিছোঁ, আৰু বেছি মাৰিব নোৱাৰিলোঁ যিহেতু বহুত দিন মৰা নাই। অলপ এনেই ট্ৰাই কৰিলোঁ আৰু।
মানুহ পালি বুলিয়ে যদি কামুৰিবলৈ আহিব নালাগে নহয় আমিও মানুহে আমাক মহৰ আমিও দুখ লগতো পাওঁ আমিও দুখ এয়া মহৰ লগত কথা পতা মানে চাওঁ মইতো চাওঁ এইটো ভিডিঅ'টো ইয়াতে সমাপ্ত কৰিলোঁ যদি ভিডিঅ'টো চাই ভাল লাগিল লাইক কমেণ্ট শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব কৰি দিব সকলোৱে